আজি মই আপোনালোকলৈ এটি খুৰমা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব। এতিয়া মই এটা বাচন লৈ লৈছোঁ। ইয়াত মই 2 কাপ ময়দা দিম। এতিয়া মই আধা চামুচতকৈও অলপ কম বেকিং দি লৈছোঁ। মই ৰিফাইন 3 চামুচ দি ল'ম। এতিয়া মই ৰিফাইনখিনি আৰু আটাখিনি ভালদৰে মিহলাই ল'ম। এয়া মোৰ মিহলি হৈ গ'ল। এতিয়া কাপ এটাতে পানী অলপ লৈ লৈছোঁ। এতিয়া মই কমকৈ পানী দি ডোটো প্ৰস্তুত কৰিম। চাব যাতে ডোটো ঢিলা নহয়। এয়া মোৰ ডোটো ভালদৰে প্ৰস্তুত কৰা হৈ গ'ল। এতিয়া মই 5 মিনিট মানৰ কাৰণে ঢাকি ৰাখিম। এতিয়া মোৰ ডোটো 5 মিনিট ৰখোৱা হৈ গ'ল। এতিয়া মই গোল বনাই ল'ম। এয়া মোৰ গোল বনাই হৈ গ'ল আৰু এতিয়া মই ভালদৰে বেলি ল'ম। বৰ পাতলকৈও নেবেলিব, অলপ ডাঠকৈ ৰাখিব। চাওক ইমানকে ডাঠকৈ ৰাখিব। মোৰ বেলা হৈ গ'ল। এতিয়া মই যিহেতু দীঘলকৈ বনাম বুলি ভাবিছোঁ, ছাইডকেইটা কাটি ল'ম আৰু এয়া মই এতিয়া ধুনীয়াকৈ দীঘলকৈ কাটি ল'লোঁ। বেছিও দীঘল নাই কৰা, অলপ সৰু কৰিছোঁ, নহ'লে খুৰমাটো অলপ বনাওঁতে মোৰ দিগদাৰ হ'ব সেইকাৰণে। এতিয়া মই কেৰাহীখনত ৰিফাইন দি লৈছোঁ। এয়া খুৰমাটো অলপ ডুব যায়, সেই হিচাপত মই ৰিফাইন দি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, নহ'লে ভালদৰে সিজিবলৈ নাপাব। মই এয়া কেইটামান বনালোঁ। বনোৱাৰ পিছত গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। অলপ ঠাণ্ডা হ'বলৈ দি আকৌ মই দিছোঁ। এয়া মোৰ বনাই হৈ গ'ল গোটেইখিনি। এতিয়া কেৰাহী এখনত চেনি 1 কাপ লৈ লৈছোঁ। আপোনালোকে চেনি যিমান লয় তাৰ আধা পানী ল'ব। মই এতিয়া গেছৰ ফ্লেমটো দি ভালদৰে উতল আহিবলৈ দিওঁ চেনিখিনি এনেদৰে হাতত লৈ চাব। এনেকুৱা হ'লে গম পাব যে আমাৰ চেনিখিনি প্ৰস্তুত হৈ গৈছে। তাৰপাছত গেছৰ ফ্লেমটো অফ কৰি আমি বনাই থোৱা খুৰমাখিনি তাত দি দিম আৰু ভালদৰে মিহলি কৰি আমাৰ মিহলি কৰি হৈ গ'ল। দেখিছে নহয় খুৰমাখিনি কিমান ধুনীয়াকৈ চেনিখিনি লাগি গৈছে খুৰমাখিনিত। আৰু এয়া দেখিছেই নহয় কিমান মচমচীয়া হৈছে খুৰমাটো। একদম দোকানৰ পৰা কিনি অনাৰ দৰে নহয়নে বাৰু? আপোনালোকে মোৰ খুৰমা ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব